একাউণ্টত জমা হৈ আছে, সেই একাউণ্টখনক সঞ্চিত কৰ্ম বুলি কয়। যেনেকৈ বেংকত একাউণ্ট খুলিলে ছেভিং একাউণ্ট বুলি কয়, সঞ্চয় খাতা। আজিকালি আইসকলৰতো প্ৰায় একাউণ্ট থাকে, চৰকাৰে দিয়ে নহয় কিবা ৰঙিলি পমিলি এইবিলাক বহুত দি থাকে। সেই যে সঞ্চয় খাতা খোলে, তেনেকৈ আমাৰ জীৱনৰ কৰ্মবিলাক য'ত জমা হৈ থাকে সেইটো সঞ্চিত কৰ্ম বুলি কয়। এটা শৰীৰ নাশ হোৱাৰ পাছত আত্মাটোৱে বেলেগ কি শৰীৰ ধাৰণ কৰিব, তাত কি ভোগ কৰিব, তাৰ কাৰণে নিজৰ কৰ্মফলৰ পৰা এটা অংশ উলিয়াই আনিব লাগে। যিটো অংশ উলিয়াই আনে সেই অংশটোকে প্ৰাৰব্ধ বুলি কয়। প্ৰাৰব্ধ যদি তাত কেৱল পুণ্য আহিল, তেতিয়াহ'লে জীৱই দেৱলোকত থাকিব পাৰে, স্বৰ্গলোকত। আপুনি ময়ো দেৱতা হৈও আছোঁ। কেতিয়ালৈকে থাকিব পাৰে? ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তেতিয়ালৈকে স্বৰ্গত থাকিব পাৰিব যেতিয়ালৈকে তাৰ পুণ্য থাকে। পুণ্য ক্ষয় ভৰিলে কোনো নৰকত মজৈ, আকৌ 84 লাখ জনী ভ্ৰমণ কৰিব লাগিব। আৰু যদি কেনেবাকৈ অকল পাপ আহিল, তেতিয়া প্ৰাৰব্ধত কেৱল পাপ, তেতিয়া অধোজনী পায়। এই কীট পতংগ, পোক পৰুৱা, গছ বন, তৰু তৃণ, কুকুৰ মেকুৰী, গাধ ঘোঁৰা যিমান আছে ইতৰ প্ৰাণী, এইবিলাক পাপৰ জনী বুলি কৈছে। মানুহৰ শৰীৰ কেতিয়া পায়? যেতিয়া মিশ্ৰিত কৰ্ম আহে, পাপ পুণ্যৰ মিশ্ৰণ। সেইকাৰণে মানুহৰ শৰীৰত সুখ আৰু দুখ দুইটা আমি ভোগ কৰিবলগীয়া হয়। ইয়াক লৈ চিন্তা কৰি লাভ নাই। পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নাই যোনে ক'ব যে মই কেৱল সুখত আছোঁ, অসম্ভৱ। আৰু কোনো এনেকুৱা মানুহ নাই যোনে ক'ব যে মই কেৱল দুখত আছোঁ, এইটো অসম্ভৱ। তাৰমানে সুখ আৰু দুখ দুইটা আমি ভোগ কৰিবলগীয়া হয়, কাৰণ আমি প্ৰাৰব্ধত মিশ্ৰিত কৰ্মফল লৈ আহিছোঁ। শৰীৰটো বিনাশী, আত্মাৰ মৃত্যু নাই, আত্মা সনাতন। সেইকাৰণে অৰ্জুনক প্ৰথমতে ভগৱান কৃষ্ণই ক'লে, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে না ত্বম শুচিতুমৰ্হসি। দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোকত, হে অৰ্জুন, জন্ম হ'লে মৃত্যু নিশ্চিত, কাৰ? এই শৰীৰটো। আৰু মৃত্যু হ'লে পুনৰ জন্ম নিশ্চিত, মুক্তি নোপোৱালৈকে।